আজি পুৱাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। উপাসনা ভ্লগ চালে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। যিহেতু এনেকুৱা ছিজনত সকলোৱে পিকনিক খাব যায়, ভাবিছোঁ আমিও যাম আজি। আৰু আজি আমি পিকনিক খাব যাম ৰাণীলে। তাতে আমি যাম সকলো, আৰু আমি তাত গৈ কি কৰোঁ কি নকৰোঁ সকলোখিনি আপোনালোকক দেখুৱাম। আপোনালোকে মাত্ৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। যিসকলে মোৰ চেনেলটো নতুনকৈ আহিছে, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব। তেনেহ'লে আহকচোন আমাৰ লগত একেলগে ৰাণীলৈ যাওঁ। আৰু এতিয়া আমি গাড়ীত উঠি ল'লোঁ। উঠি লোৱাৰ পিছত এতিয়া মালবিলাক উঠাই আছে সকলোৱে। আৰু আমি ৰাণী পালোঁ আহোঁতে আৰু ভিডিঅ' নকৰিলোঁ। আৰু অহাৰ পিছতেই এতিয়া এইবিলাক ভাগৰুৱা হৈছে পুৰা, যিহেতু বহুত দূৰ হয়। সেইবাবে এতিয়া আমাৰ ফাৰ্ষ্ট দিছে লাল চাহ আৰু ব্ৰেড। এতিয়া আমি লাল চাহ আৰু ব্ৰেড খাম। তাৰপিছত কণী আছে, বুট আছে। এতিয়া আমি চাহটো খাই ল'ম। আৰু সকলো পুৰা ভাগৰুৱা হৈ গৈছে, যিহেতু আমাৰ পৰা বহুত বেছি দূৰ হয়। এতিয়া চাহ কাপ খাই লওঁ, তাৰপিছত এতিয়াতো ভাল পাই যাম আৰু অলপ। আৰু এতিয়ালৈ যথেষ্টখিনি পিকনিক পাৰ্টি আহিছে আৰু আহিবই চাগে। আমাৰ এইখিনিতে হৈছে আৰু জেগাটো। ব্ৰেকফাষ্ট কৰিলোঁ, কৰি এতিয়া এনেই ওলাই আহিছোঁ এইফালে বজাৰৰ ফালে। আৰু এইটো হৈছে নিজৰটো ৰাতিপুৱাৰ ভাগতে কি ধুনীয়া দৃশ্য। এইফালে ঘোঁৰা ফিৰি আছে, আমাৰ বাবু ঘোঁৰা খাইছে। এইফালে জালমুড়ি ওলাই আহিছোঁ আৰু লাহে লাহে সকলো খাম, ট্ৰাই কৰিম আৰু এটা। নহ'লে আহকচোন এদিন মোৰ লগত একেলগে ৰান্ধি। এতিয়া আমি ফুৰি আছোঁ, ব্ৰেকফাষ্ট কৰিলোঁ, কৰি এতিয়া ফুৰি আছোঁ কেওফালে। এইবিলাক নিজৰা। ক'ত যাবি? আৰু এতিয়া আমি ওপৰলৈ গৈ আছোঁ। এয়া চাওঁ কি ধুনীয়াকৈ শিলৰ ফাকে ফাকে পানীবিলাক গৈ আছে।
আমাৰ মেডাম যি গৈছে নিজৰাৰ পানীৰ লগত ফটো উঠিব। এইটো পোজ দি আছে পুৰা। আৰু আমি বহুতখিনি ওপৰলৈ আহিলোঁ আৰু ওপৰত আহি এতিয়া খুব ধুনীয়া একদম সেউজীয়া পৰিৱেশ, বহুত বেছি ভাল লাগিছে। আৰু ইয়াতে আমাৰ পাৰ্টিটো এইটো আৰু এতিয়া আমি গৈ আছোঁ পাহাৰৰ ওপৰলৈ। সেইবিলাক আমাৰ মানুহ ভাগৰ লাগিছে পুৰা, বহুত ওপৰত আহিলোঁ। এইফালে তলত নিজৰা আছে, একদম বহুত বেছি তলত আছে নিজৰাটো। আৰু এতিয়া ওপৰলৈ যাই আছোঁ, পুৰা ভাগৰ লাগিছে। এইবিলাক চাওক, এইয়া চাৰুৰ কাৰণে বিচাৰি আছে এইবিলাক। আৰু আমি চাওক কিমান ওপৰত আছোঁ, একদম ওপৰত। আৰু এইফালে ফটোশ্বুট হৈ আছে। আৰু আমাৰ সঁচাকৈ এটা বহুত বেছি দুখ লাগিল পিকনিক খাব আহি। আমাৰ যিটো দেউতাহঁতৰ বাইক, মানে আমাৰ জেঠীমাজনীৰ বেগটো হেৰাল, সেইবাবে খুব বেছি বেয়া লাগিছে। 2000 টকা আছিল। এতিয়া আমি গৈ আছোঁ তললৈ। আৰু এইবিলাক নাজানো বাৰু। এইবিলাক হৈছে স্কুলৰ পিকনিক। এইবিলাক চাওক কি ধুনীয়া পানী। আৰু এইবিলাক চাওক স্কুলৰ ষ্টুডেণ্ট মানুহ। এতিয়া ইয়াতে ফটো উঠিম আৰু কেইটামান। সঁচাকৈ বহুত ধুনীয়া লাগিছে আহি, একদম বহুত ধুনীয়া জেগা। আপোনালোকে আহি চাব পাৰে ৰাণীলৈ। চাৰিওফালৰ পৰিৱেশটো চাওকচোন একবাৰ। এইবিলাক চাওক কি ধুনীয়া পানী। আৰু আমি এয়া চাৰিও লৈছোঁ এইবিলাক। ইয়াতে এইটো ফিল্টাৰ চাই উঠিম আৰু এইখন ধাবা কপিলি বন্ধু ধাবা। এইখন হৈছে ধাবা। আৰু এইখন দলং আছে, এইখন আপোনালোকে কাঠৰ হেন পাব, কিন্তু এইখন হৈছে আৰু ভাবিছোঁ এতিয়া গাহৰি পোৰা খাই লওঁ, যিহেতু ভাত হ'বলৈ বহুত বেছি টাইম আছে। বহুত বেছি সোনকালে আহি পাইছোঁ। এতিয়া ভাবিছোঁ গাহৰি পোৰা খাই লওঁ আৰু আমি তিনিটাই খাম, বাইদেউ, ভণ্টি, মই।
ওপৰটো গম পাইছা নাই? এইটো দেখা দেখি খাই দিয়ে সেইটো। আৰু এইবিলাক হৈছে পাহাৰীয়া কৈ লগা পকৰি আৰু আমি আইচক্ৰীম খালোঁ, গাহৰি পুৰা খালোঁ। খোৱাৰ পিছত গম পালোঁ খানাটো হৈছে আৰু এতিয়া খানা খাবলৈ বহিছোঁ আমি। এইবিলাক আমাৰ বৰুৱা বংশৰ গোটেইখিনি এইফালে মানুহবিলাক বহি আছে। বহি আছোঁ আৰু আমাৰ খুৰীদেউহঁতে ভাত দি আছে এতিয়া। এইবিলাক ভাত বিলাই আছে। এইফালে চব্জি বিলাই আছে। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।